হাই গাইজ, মই তোমালোকক অকণমান দেখাবলৈ লৈছোঁ। আজি অকণমান মই ব্লগ ভিডিঅ' কৰিছোঁ। এইটো হ'ল আমাৰ আম গছ, বহুত ডাঙৰ আম গছ, দুজুপি আছে ৰাস্তা কিনাৰতে। চ' গুটি বৰ্তমান লগা নাই, কিন্তু বহুত ডাঙৰ আম গছ দুজুপি। মই অকণমান দেখাব লৈছোঁ। এইটো হ'ল আপোনাৰ মোমাই তামোল গছ। গুটি লাগিছে। বহুত থোপাকৈ লাগিছে গুটি। এইটো আকৌ বৰ্তমান ফুল হৈ আছে, ফুল ফুলি আছে। আৰু সৰুটো সিপাৰ দেখিছা, সেইটো মানুহৰ ঘৰ, তাতো মানুহ আছে। মই আপোনালোকক দেখাবলৈ লৈছোঁ অকণমান। এইটো আমাৰ হ'ল পানী টেংকিত যাম। বৰ্তমান পানী খালী হৈ আছে। আৰু ইয়াত তিনিটা আছে ড্ৰাম, তিনিটা ড্ৰাম পৰি আছে, পানী নাই, পানী খালী। আকৌ দেখাবলৈ লৈছোঁ মই থকাৰ দৃশ্যখিনি দেখাবলৈ লৈছোঁ। এইফালে আছে তোমালোকৰ গছ, এইটো নাৰিকল গছ। বৰ্তমান আছে নাৰিকল আছে, নাৰিকল ধৰি আছে। নাৰিকল কিন্তু বহুত মিঠা, খাবলৈ বহুত মিঠা, গতিকে লমালমে লাগি আছে, আপোনালোকে চাব পাৰে। মই অকণমান দেখাবলৈ লৈছোঁ। এইটো আমাৰ আম গছ, বৰ্তমান আম লগা নাই, কিন্তু গছডাল আছে, হ'লেও আম লগা নাই, গুটি ধৰা নাই। ইফালে আছে আপোনাৰ কঁঠাল গছ, বৰ্তমান কঁঠাল ধৰা নাই। ইফালৰ দৃশ্যটো দেখাই দিছোঁ। বৰ্তমান তলত আছে আমাৰ তামোলৰ বাগান, ইফালে গোটেই আছে তামোলৰ বাগান, নাৰিকলৰ বাগান, মাজতে মানুহৰ ঘৰো আছে, আৰু গোটেই পাহাৰ আছে। মই আজি প্ৰথম মোৰ এটা ব্লগ ভিডিঅ' মই বনাবলৈ চেষ্টা কৰিছোঁ, আৰম্ভ কৰিছোঁ। গতিকে ভাল হ'লেও বেয়া হ'লেও মই বনাইছোঁ আৰু। থেংক ইউ অল, বাই বাই।